নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল আৰু মই আপোনালোকৰ বাবে আজি এটা ব্লগ প্ৰস্তুত কৰিবৰ কাৰণে ওলাই আহিছোঁ। আমনিও লাগিছিল ঘৰত থাকি থাকি, সেইটো কাৰণে জাজনী আৰু মই ওলাই আহিলোঁ। বহুত গৰম আছিল এইকেইটা দিন, অলপ আজি বৰষুণ পৰিছে যিহেতু বতৰটো মানে ডাৱৰীয়া, ওলাই আহিবলৈ ভাল হৈছে। গৰমটো অলপ কম আচলতে, সেইটো কাৰণে দুয়োগৰাকী ওলাই আহিলোঁ। কিমানো ঘৰত সোমাই থাকিব, বাহিৰলৈ আহিলে যিহেতু মনটো ফ্ৰেছ হয়। আহিলোঁ তাই এজন বন্ধুৰ ঘৰত, নাম হৈছে নৱজ্যোতি বৰকাকতি, খেনচোৱাত তেওঁৰ ঘৰ। তেওঁ লৈ আহিলে তেওঁৰ এখন আচলতে পিছপিনে বাৰী আছিলে, সেই জেগাখিনিতে তেওঁ কৰিছে অলপ খেতি, আৰু সেই খেতিখিনি চাবলৈ বুলি গ'লোঁ। আৰু ক'লে বোলে পাচলি অলপো লৈ আহিব আমাৰ তাৰ পৰা। ভাবিলোঁ এটা ব্লগো বনোৱা হ'ব আৰু পাচলি খেতি তাৰ পৰা অলপ অনা হ'ব, যিহেতু ফ্ৰেছ পাচলি খাই খুবেই ভাল লাগিব, সেইটো কাৰণে বোলো যাওঁ। গৈ পেলাই দেখিছোঁ এয়া দেখোন অটব্য অৰণ্য, ৰাস্তা নাই। এইখিনিতে এঘৰ মানুহ আছে, সিপিনলৈ ৰাস্তা দেখিছেনে অৱস্থা? ইমান ভিতৰলৈ যে মানুহঘৰে ঘৰ বনাইছে, আৰু ৰাস্তাটো বোলে চেংচন হৈ গৈছে আৰু আগলৈ মানুহে মাটি কিনিছে ঘৰ বনাব। কিন্তু বৰ্তমান অৱস্থা এয়া চাওক, ইমানেই জংঘল। কিন্তু মোৰ আটাইতকৈ ভয় লগা বিষয়টো হ'ল জোক। সাপ কিন্তু ভয় নালাগে, সাপলৈ ধৰক চাপৰিটো বজাই দিলে সাপটো গুচি যাব, কিন্তু জোকটোতো নাযায় ন, সেইটো কাৰণে মোৰ জোকলৈ কিন্তু খুবেই ভয় লাগে। ইপিনে পৰি আছিলে বৰষুণ, জোকটো থাকিবই। তাৰপিছত নৱজ্যোতিয়ে ক'লে বোলে নাই বৌ, জোক ইয়াত নোলায়, যিহেতু আমি ইয়াত মেডিচিন প্ৰয়োগ কৰি থাকোঁ, কীটনাশক, সেইটো কাৰণে ইয়াত জোক নোলায় বাৰু, চিন্তা কৰিব নালাগে, আহিব পাৰিব। তাৰপিছত গোটেইকেইটা আগবাঢ়িলোঁ। এইপিনে ইমান ধুনীয়াকৈ হুল খুতৰা আছে। আজিকালি ল'ৰা ছোৱালীয়ে হুল খুতৰা চিনিয়ে নাপায় আচলতে। এই হুল খুতৰাটো বহুতো ঔষধি গুণ আছে, সকলোৱে খাব লাগে, কিন্তু আজিকালি বহুত কম দেখিবলৈ পোৱা যায়। কিন্তু সেই পথাৰখনত মই যথেষ্ট পৰিমাণৰ হুল খুতৰা পাইছিলোঁ, আৰু নৱজ্যোতিক কৈ আহিছিলোঁ যে নৱজ্যোতি তোমালোকৰ কিন্তু ইয়াত ইমান ধুনীয়া পাচলি আছে, মই কিন্তু আকৌ এদিন আহিম দেই, ডাঙৰ পলিথিন এটা লৈ পেলাই পাচলি নিবলৈ। আহি পালোঁ পাচলি বাগান, এয়া দেখিছেনে? ইয়াত কমেও আধা বিঘাতকৈ ওপৰত পাচলি খেতি কৰা হৈছে। ইয়াত একমাত্ৰ এই আধা বিঘাটো হৈছে তিতা কেৰেলা, আৰু তিতা কেৰেলাখিনি ইমান ধুনীয়াকৈ লোমা লোমে লাগিছে, দেখিলে ভাল লাগিব। মই আপোনালোকক ওচৰৰ পৰা বাৰু দেখাই দিম। আৰু লগতে আছে আধা বিঘা বেঙেনা খেতি, আৰু তাতো বেঙেনা ইতিমধ্যে লাগিছে, তেওঁলোকে ছিগি আছে, বেছি আছে। ইয়াত আচলতে চৰ অঞ্চলৰ এটা পৰিয়াল ইয়াত আছে, তেওঁলোকে খেতিটো কৰিছে। নৱজ্যোতিয়ে মাথো দৰৱ পাতিৰ কাৰণে যিসমূহ টকা পইচাৰ প্ৰয়োজন হয় সেইখিনিহে দিয়ে, বাকী যিমানখিনি চোৱা চিতা কৰিবলগীয়া আছে সেই পৰিয়ালটোৱে অৱশ্যে ইয়াত চোৱা চিতা কৰি থাকে। ওচৰৰ পৰা দেখাইছোঁ, ইয়াত দেখিছেনে? তেওঁলোকে ছিগি আছে বাৰু, আৰু এতিয়াও লাগিয়ে আছে। আমি যোৱা দিনাখনো তেওঁলোকে ছিগাৰ কথা কৈছে, তেনেকৈ তেওঁলোকে কেবে বাৰু কিস্তিত এইবিলাক ছিগিব। দেখিছেনে? মই তলৰ পৰা ভিডিঅ'টো কৰি দিছোঁ বাৰু দেই, দেখা পাবৰ কাৰণে। বহি লৈ ভিডিঅ'টো কৰিছোঁ যাতে ৰাইজে দেখা পাওক। আচলতে এনেকুৱা ধৰণৰ বস্তুবিলাক দেখি থাকিলে ভালো লাগে, নহয় জানো? পানী কিন্তু বহুত বাঢ়িছে, কিন্তু যেতিয়া পানী হৈ যায় ন, তেতিয়া যদি শাকৰ এনেকুৱা গুৰিবিলাকত পানী জমা হৈ যায়, তেনেহ'লে শাকবিলাক মৰি যাব। আৰু যিহেতু কলংখন লগতেই আছে, লগতে যিহেতু কলং আছে, বাঢ়ি গ'লে পানীটো ইয়াত সোমাবহি, তেতিয়া কিন্তু প্ৰব্লেম হ'ব। আৰু এপিনে কৰা হৈছে তিয়ঁহৰ খেতি। তিয়ঁহখিনি বগাইছে বৰ্তমান, কিন্তু ইয়াত চাং দিয়া হোৱা নাই। মাটি তিয়ঁহো হ'ব পাৰে বাৰু, মই সোধা নহ'ল বাৰু দেই। আৰু মই অথনি যে কৈছিলোঁ ইয়াত তেওঁলোকে কীটনাশক ব্যৱহাৰ কৰে বুলি, কীটনাশক ব্যৱহাৰ কৰে সাধাৰণতে আমাৰ ৰাইজে ঘৰুৱা হিচাপে কিছুমান ফুটছাই, আৰু স্প্ৰে কৰিবলৈ হ'লে তাত মহানিমৰ পাত থেতেলিয়াই পেলাই আপুনি স্প্ৰে কৰিব পাৰে। এইবিলাক হৈছে আমাৰ গাঁৱলীয়া মানুহৰ কিছুমান মানে কীটনাশক ব্যৱহাৰ কৰা পদ্ধতি। কিন্তু আজিকালি কিছুমান ৰাসায়নিক দ্ৰব্য ওলাইছে, ৰাসায়নিক দ্ৰব্যবিলাক ব্যৱহাৰে আচলতে বহুত স্বাস্থ্য ক্ষতি কৰে, সেইটো কাৰণে আচলতে এই বস্তুবিলাক ব্যৱহাৰৰ পৰা অলপ বিৰতে থাকিব লাগে। কিন্তু উপায় নাই, যিহেতু বেঙেনাত খুব কিন্তু পোকে ধৰে। বেঙেনা যথেষ্ট সংখ্যক পোক পৰিলক্ষিত হয়, বাহিৰৰ পৰা কিন্তু ভালেই দেখিব, কিন্তু ভিতৰত আপুনি কাটি চাব যে বেঙেনাটোৰ ভিতৰত পোক ওলাইছে। সেইটো কাৰণে উপায় নাই, কীটনাশক ব্যৱহাৰ কৰিবইলগীয়া হয়। আপোনালোকে যদি ব্যৱহাৰ কৰোঁ বুলি ভাবে তেনেহ'লে গোমূত্ৰ প্ৰয়োগ কৰিব পাৰে। যদি গোমূত্ৰ প্ৰয়োগ কৰে তেতিয়াও কিন্তু পোকৰ পৰা হাত সাৰিব পৰা যায়। ফুটছাই, গোমূত্ৰ, নিমপাত থেতেলাই পেলাই যদি আপোনালোকে স্প্ৰে কৰে তেতিয়াও কিন্তু পোক পতংগবিলাক মৰি যায়।
আমাৰ গাঁৱলীয়া মানুহৰ কিছুমান পদ্ধতি থাকে আচলতে। এয়া দেখিছেনে ইমান ধুনীয়াকৈ লাগিছে লুমা লুমে বেঙেনা। আৰু এনেকুৱা বস্তুবিলাক যেতিয়া আপুনি ছিগিয়ে সেইদিনাখনে আপুনি খাব তেনেহ'লে খুবেই ভাল লাগে। আচলতে ফ্ৰেছ হৈ থাকে যিহেতু, কিন্তু বজাৰত নি 2-3 দিন হোৱাৰ পিছত আমি যেতিয়া ক্ৰয় কৰি আনো সেই বস্তুখিনি যেতিয়া আমি খালে কিন্তু সেই সোৱাদটো নাপাওঁ, কাৰণ সেই ফ্ৰেছনেছটো গুচিয়ে যায় আচলতে। আমি যেতিয়া আনিছিলোঁ আনি পেলাই লগে লগে খাইছিলোঁ, খুবেই ভাল লাগিছিলে। এয়া মই ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ প্ৰত্যেকজোপা। দেখাই দিছোঁ তাত যদি পানী বেছি হৈ যায় তেনেহ'লে তেওঁলোকৰ খেতিতে সোমাবহি আহি। এতিয়া কথাটো হ'ল মই ভিডিঅ'টো এইটো কাৰণেই বনাইছোঁ যাতে কোনো ব্যক্তিয়ে সাৰ দিয়া আৰু কীটনাশক দ্ৰব্য বেছিকৈ ব্যৱহাৰ কৰা খাদ্য খাব নালাগে, স্বাস্থ্যৰ বাবে খুবেই ক্ষতিকাৰক। সেইটো কাৰণে বেচিবলৈ বুলি নহয়, আচলতে নিজে নিজৰ পৰিয়ালটোৱে খাবলৈ কাৰণে মানুহে আচলতে খেতি কৰিব লাগে। আচলতে নিজে কৰিলে যিহেতু আপুনি সাৰ নিজেই দিব, কীটনাশক আপুনি নিজেই দিব, এটা পৰিমাণত দিব, স্বাস্থ্যৰ কাৰণে ক্ষতি যাতে নহয় আপুনি তেনেকৈ বস্তুটো আচলতে আপোনালোকে মানে ডাঙৰ দীঘল কৰিব। কিন্তু বজাৰততো তেনেকুৱা নহয় ন, ডাঙৰ হ'বৰ কাৰণে ওজন বাঢ়িবৰ কাৰণে আচলতে খেতিটো কৰা হয়। এয়া ধন্যবাদ দি পঠালে বেঙেনা, তিতা কেৰেলা, দোৰোণ অলপ আনিলোঁ নৱজ্যোতিৰ পৰা। বহুত বহুত ধন্যবাদ নৱজ্যোতি, তোমাৰ ফাৰ্মলৈ গৈ এইখিনি আনিলোঁ, ফ্ৰেছ পাচলি পালোঁ। ভিডিঅ'টো সকলোৱে চাই কেনেকুৱা পালে জনাব। ধন্যবাদ।